শ্ৰী আৰু এই মুহূৰ্তত আপোনাৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি কিয়নো ৰাজ্যত পুনৰবাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এক সুখবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজি খানাপাৰাত 11,202 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ এক বৃহৎ ঘোষণা আৰু 10,000 চাকৰিৰ বিজ্ঞাপন ওলাব অতি শীঘ্ৰেই ৰাজ্যত য'ত আপুনিও আবেদন কৰিব পাৰিব আৰু আপুনিও লাভ কৰিব পাৰিব চাকৰি শীঘ্ৰেই প্ৰকাশ পাব আৰু 10,000 নিযুক্তিৰ বিজ্ঞাপন লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা সকলোকে প্ৰস্তুতি চলাই থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ আৰু 2 লাখ নিবনুৱা যুৱক যুৱতীক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ আনকি চিন্তা চৰ্চা আৰম্ভ কৰিছে হিমন্ত চৰকাৰে নতুনকৈ গঠন কৰা ফৰেষ্ট বেটেলিয়নতো আনকি যুৱক যুৱতীয়ে পাব নিযুক্তি শীঘ্ৰেই প্ৰকাশ পাব আৰু 10,000 নিযুক্তিৰ বিজ্ঞাপন আৰু 10,000 নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰু যিসকলে 1-2 নম্বৰৰ কাৰণে এইবাৰ চাকৰি লাভ কৰিবলৈ সক্ষম নহল নিযুক্তি লাভ কৰিবলৈ সক্ষম নহল সেইসকলে দুখ নকৰিবলৈ আহ্বান জনোৱা হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিয়নো অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 10,000 চাকৰিৰ বিজ্ঞাপন উলিওৱাৰ মন্তব্য কৰিছে আৰু সকলোকে প্ৰস্তুতি চলাই থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো 2 লাখ নিবনুৱা যুৱক যুৱতীকো আনকি আত্মনিৰ্ভৰ হ'বলৈ যিসকলে বিজনেছ কৰিবৰ বাবে ব্যৱসায় কৰিবৰ বাবে চিন্তা চৰ্চা কৰিছে সেইসকলকো সহায় কৰিবলৈ চিন্তা চৰ্চা হিমন্ত চৰকাৰক আৰু নতুনকৈ লগতে ফৰেষ্ট বেটেলিয়নতো এক বিশেষ পদ গঢ়ি তোলা হ'ব য'ত যুৱক যুৱতীয়ে পাব নিযুক্তি এই বৃহৎ নিযুক্তিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যি বৃহৎ ঘোষণাই আচলতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে পুনৰবাৰ লৈ আহিছে আশাৰ এক ৰেঙনি এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ যি মন্তব্য আছিল সেই মন্তব্য আপোনাৰ বাবে আগবঢ়াইছো ফৰেষ্ট বেটেলিয়ন আমি খুলিম মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম আৰু 10,000 চাকৰিৰ এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো যিসকলে টিভি স্ক্ৰীনত চাই আছে চাকৰি পোৱা নাই তেওঁলোকেও পঢ়া শুনা কৰি থাকক দৌৰাদৌৰি কৰি থাকক মন ভাঙি দিব নালাগে আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেন্টত আমি সহায় কৰাৰ কথা কৈছিলো অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম অৰ্থাৎ যেনেকৈ আমি কৈছিলো যে 1 লাখ ল'ৰাক আমি চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিম সেই ৰাস্তাৰে আমি আগবাঢ়ি গৈ থাকিম আৰু আমাৰ ইস্পিত লক্ষ্যত থিয় নিদিয়ালৈকে আমি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম